আৰম্ভ কৰিছিলোঁ আৰু ইফালে গোসাঁইঘৰত পুথি পঢ়িলে, পুথি সামৰি পেলাই শংখ বজাইছিল, সেইটো আপোনালোকক মই অকণমান দেখুৱাই দিলোঁ। এতিয়া মই আহিলোঁ পাকঘৰলৈ আৰু পাকঘৰত আজি মই পাকঘৰৰ কাম কৰা নাই, মই বনোৱাত লগা নাই, কিন্তু বাকী জাজনীয়ে নবৌহঁতে কৰি আছে কামবোৰ। এফালে মাছ ভাজি আছে, আপোনালোকক দেখুৱাইছোঁ বাৰু মাছ ভজাগৰাকীও। ৰূপজ্যোতি, এয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু ইয়াৰ আইটেমটো পিছত আমাৰ ডাঙৰ নবৌয়ে বনাব। আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে কমেণ্ট কৰিব। তাৰপাছতে মই আকৌ পিছত বাকী কোনে কি বনায় আৰু মই দেখুৱাই থাকিম বাৰু। চব ভাগে ভাগে কামত লাগি আছে। এইফালেও আছে এই দুগৰাকী আৰু ডাঙৰগৰাকী নবৌয়ে মাংস বনাব লৈছে, সেইটোও মই আপোনালোকক দেখুৱাম। এয়া আমাৰ মাংস বনাই হৈ গৈছে আৰু মাংস বাহিৰৰ চৌকাত বনাইছে। ৰান্ধনীগৰাকী মই নেদেখুৱাওঁ বাৰু, মাংসখিনিকে দেখুৱাইছোঁ। ডাঙৰ নবৌয়ে বনাইছে। ইমানবোৰ আয়োজনটো কিহৰ চলি আছে আমাৰ ঘৰত, সেইটো মই আপোনালোকক জনাইছোঁ। আমাৰ ঘৰত আছে আজি এটা বাৰ্থডে, আৰু বাৰ্থডেটো কাৰ হয় সেইটোও মই আপোনালোকক জনাম। অসমীয়া বোৱাৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেক কাটিবৰ সময়তে মই জনাম আজি বাৰ্থডে কাৰ হয়। ইফালে আমাৰ বনায়ো হৈছেগৈ, ইফালে এগৰাকীয়ে পাপৰ ভাজি আছে আৰু এগৰাকীয়ে তামোল কাটি আছে। তাৰ পাছতে এফালে মাংস বনাই হৈ গ'ল, সকলোবোৰে হৈ গ'ল বনাই। এতিয়া আমাৰ কেক কটা হ'ব আৰু কেক কটাৰ সময়তেই মই দেখুৱাম আজি বাৰ্থডে কাৰ হৈছে। ধুনীয়া লাগিছে। কেকটোত লিখা আছে হেপী বাৰ্থডে টু অৰ্চনা। অৰ্চনানো কোন হয় সেইটো এতিয়া আপোনালোকক মই জনাম। আৰু অৰ্চনা কেক কাটিবৰ কাৰণে ৰৈ আছে আৰু আপোনালোকৰ লগতো আমাৰ অৰ্চনাক চিনাকি কৰাই দিম। অৰ্চনা কোনজনী অৰ্চনা হয়। ইমান দেৰিৰ পৰা বাৰ্থডে কৰি আছিলোঁ হয়, এতিয়া আপোনালোকক দেখাব লৈছোঁ আজি বাৰ্থডে আমাৰ ঘৰত কাৰ পাতিছোঁ। মোৰ ভতিজাজনীৰ বাৰ্থডে হয় আজি। অৰ্চনা, এইজনী হ'ল মোৰ ভতিজা আৰু তাইৰ বাৰ্থডে পাতিছোঁ আৰু তাই এয়া বান্ধৱী আহি বহি আছে আৰু এতিয়া সকলোৱে একেলগে গোট খাই পেলাই আৰু বাৰ্থডে কেক কটা হ'ব। অৰ্চনাই বাৰ্থডে কেক কাটাহি আহা। আমাৰ অৰ্চনাই বাৰ্থডে কেক কাটিবলৈ ৰেডি হৈ আছে আৰু এতিয়া তাই বাৰ্থডে কেকটো কাটিব। Happy birthday to you. Happy birthday to you. Happy birthday dear Orsona. Happy birthday to you. বৰ্ণই কেক কাটিবলৈ নাপায়, চিঞৰ বাখৰ লগাই আছে ইফালে। নহয়, কেকটো গাড়ীত থৈ দিবগে লাগে, গাড়ীত থৈ দিব লাগে। তাৰ বাৰ্থডে কেক বুলি ভাবিছে। আমাৰ আজি অৰ্চনাৰ 21 বছৰত সোমাইছে। আহি থকা দিনত আকৌ ইয়াতকৈ ধুমধামেৰে ভোজ ভাতেৰে আকৌ আমি আশা কৰিছোঁ অহা বছৰৰ আজি কিমান তাৰিখ 25 তাৰিখত আকৌ ধুমধামেৰে আমি এনেকৈ আকৌ আয়োজন কৰিম। কৃষ্ণ হৰি অ ৰাম। কেনেকুৱা ভাত খাই লৈছোঁ আৰু বহুত ভোক লাগিছে। দিনটোৰ সকলোবোৰ কাম আজৰি হ'লোঁ, বাৰ্থডেও শেষ হ'ল, এতিয়া সন্ধ্যা লাগিলে। তাৰপাছত এতিয়া আমি সকলো অকণমান ওলাই যাব লৈছোঁ। বজাৰৰ ফালে যাম আৰু অকণমান, ভণ্টিহঁতো আছে, সিহঁতকো লৈ কৰি আমি গোটেইকেইটা অকণমান ওলাই যাব লৈছোঁ। আমি আহি পালোঁহি বিশাল, আৰু বিশালত মোৰ সৰু সুৰা দুটামান বস্তু ল'ব লগা আছিলে, লৈ ল'লোঁ। আৰু ভণ্টিহঁতৰো দুটামান কিবা কিবি বস্তু বজাৰ কৰিলে, হৈ গ'ল বজাৰ কৰি। আৰু আমি বিশালৰ পৰা ওলাই আহিলোঁ। ৰাজুৱে গাড়ী আনিব গৈছে, আমি তিনিওজন ৰখি আছোঁ গাড়ী অহালৈ। তাৰপাছতেই যাম আমি নৱমীৰ পূজা চাবৰ কাৰণে। আমি পালোঁহি টোকানী চাৰ্কুল। গোলাঘাটৰ টোকানী চাৰ্কুলৰ পূজা বহুত ফেমাছ পূজা হয়, বহুত ভাল লাগে, বহুত মানুহ হয়। নৱমীৰ দিনাখনো হৈছে মানুহ, যথেষ্ট মানুহ হৈছে। কৰোণা যদিও যথেষ্ট মানুহৰ ভিৰ হৈছিল। গোলাঘাট টোকানী চাৰ্কুলৰ পূজাত বহুত মানুহ হয় এই জেগাখিনিত, বহুত ভাল লাগে। এইবাৰো হৈছে, এয়া চাওকচোন আপোনালোকে, মানুহ যথেষ্ট হৈছে। এয়া ৰাইজে পূজাৰ জেলেপি খোৱাত পুৰা লাগি আছে দেই। পূজাৰ জেলেপি খাবলৈকে বহি লৈছে আৰু পুৰা জেলেপি খাই আছে।
পূজাৰ জেলেপি খোৱাত পুৰা লাগি আছে দেই ৰাজু। গোলাঘাটৰ চবতকৈ বেষ্ট জেলেপিখন খাই আছোঁ এতিয়া। ক'ব নোৱাৰি আৰু ইমানেই ভাল পাইছোঁ। ইমান ভাগৰৰ মাজত জেলেপি খোৱা বিৰাট মজা লাগে। ভাল লাগিছে তই গোলাঘাটৰ জেলেপিকেইটা খাই? বিৰাট মজা। এতিয়াহে বেছিকৈ পূজা পূজা লাগিছে ন? আচল বস্তুটো এতিয়াহে আহিছে জেলেপি। পূজা চাই আহি ঘৰ সোমালোহি 10:30 বজাত আৰু আহি পায়ে সাধাৰণভাৱে আৰু ভাতকেইটা বনালোঁ। এয়া ভাত খাব লৈছোঁ, এওঁলোকে খাই আছে। আৰু কি কি বনাইছিলোঁ এবাৰ তোমালোকে কৈ দিয়াচোন বাৰু শেষত। এইটো অলপ চিম্পুল যদি বনে বেয়া লগা নাই। শুকান মাছ, আলু, পিঁয়াজ আৰু এটা পিটিকা, তাৰপিছত খুব ধুনীয়া এটা মিছা মাছৰ চাটনি আৰু পিচ মাছ দাইলত দিয়া, মচুৰ দাইলত আৰু টেঙা দি পেলাই বনোৱা, আৰু ইয়াৰ লগত ভোট জলকীয়া, একদম মস্তি লাগিছে আৰু। ৰাজু ক'বানে? বহুত ভাগৰ, খাই ভাল লাগিছে। এতিয়া আমি খাওঁ আৰু ময়ো খাবলৈ বহোঁ। আৰু ইমানতে আজিৰ ব্লগটো ময়ো সামৰিছোঁ। যদি মোৰ ব্লগটো চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।